নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ এতিয়া মই আপোনালোকক আজি নতুন এটা আপডেট দিবলৈ আহিছোঁ আপোনালোকে চাগে এতিয়া বহুতে ভিডিঅ' পাইছে যে ই শ্ৰমিক কাৰ্ড বা ই শ্ৰম কাৰ্ড তো তাৰ ওপৰত বহুতো ভিডিঅ' বৰ্তমান ওলাই আছে কেনেধৰণে এপ্লাই কৰিব পাৰি তো আপোনালোকক ফুল এপ্লাই প্ৰচেছ দিয়া হৈছে তো তাৰ বেনিফিটছবোৰ বহুতে কোৱা নাই তো সেইকাৰণে ভাবিলোঁ মই ই শ্ৰম কাৰ্ডৰ কি বেনিফিটছ তো সেইখিনি মানে অলপ তাৰ বিষয়ে অলপ আপোনালোকৰ ওচৰত আলোচনা কৰিম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব সকলোখিনি আপডেট পাবলৈ তো কি কামতে ই শ্ৰম কাৰ্ডখন লাগে কাৰণ চৰকাৰে কালি লঞ্চ কৰিছে এখন ই শ্ৰম কাৰ্ড যিখন শ্ৰমিক কাৰ্ড সেইখনো বেলেগ এখন হৈছে ই শ্ৰম কাৰ্ড এখন কাৰ্ডো বেলেগ তো এই কাৰ্ডখন কি হয় আৰু এখন বনালে আপোনালোকক কি বেনিফিটছ হয় লগতে আপোনালোকে কেনেকৈ 5 লাখ টকা লাভ কৰিব পাৰিব সেই সম্পৰ্কে মই আজি এই ভিডিঅ'টোত ক'ম তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক মই আপোনালোকক মোৰ গুগলৰ স্ক্ৰীনলৈ লৈ গৈছোঁ গুগল পেজটোলৈ লৈ গৈছোঁ তাত মই আপোনালোকক গৈ চাৰ্চ কৰি পূৰ্বৰ সৈতে দেখাম যে ই শ্ৰমিক কাৰ্ডৰ কি বেনিফিটছ হয় আপুনি ইয়াত গুগলত টাইপ কৰিব বেনিফিটছ অফ ই শ্ৰম কাৰ্ড তো এনেকৈ টাইপ কৰিব আহি যাব তো চাওক ই শ্ৰম কাৰ্ডৰ কি বেনিফিটছ আছে তো ইয়াৰ পৰা আপুনি যদি আপোনাৰ এক্সিডেণ্টেল ডেথ হয় তেতিয়াহ'লে আপুনি 2 লাখ টকা পাব পাৰে তো আপোনাৰ যদি এক্সিডেণ্টত আপোনাৰ মৃত্যু হয় এখন যদি কাৰ্ডখন আপুনি বনাই থয় তেতিয়াহ'লে ইঞ্চুৰেঞ্চৰ নিচিনা এটা তো আপুনি 2 লাখ টকা পৰ্যন্ত পাব পাৰে তো যিজন মৰিব তেখেতৰ মানে নামত পইচাটো পোৱা যাব তো আৰু আপোনালোকে চাওক আপুনি যদি ডিছেবিলিটি হয় কিবা আপোনাৰ যদি শাৰীৰিকভাৱে অক্ষম হয় তো তেতিয়াহ'লে আপুনি 1 লাখ পৰ্যন্ত পাব পাৰে এই ই শ্ৰমত ৰেজিষ্ট্ৰেশ্যন কৰিলে তো ই শ্ৰমত কোনসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে সকলোৱে নোৱাৰে মই এতিয়া আপোনালোকক দেখাইছোঁ কাৰণ যদি IOC অইলত বা আপুনি গভৰ্ণমেণ্ট জব কৰে তেতিয়াহ'লে আপুনি ই শ্ৰমৰ যিটো সুবিধা সেইটো নাপাব তো কোনসকলে ই শ্ৰমৰ বেনিফিটছ লাভ কৰিব পাৰিব চাওক মই ক'লোঁ কি মৰিলে 2 লাখ পাব মৰিলে আপুনিতো মৰি যাব তো 2 লাখ কেনেকৈ পাব আপুনি তো আপোনাৰ ঘৰৰ পৰিয়ালে সেইটো কম্পেনচেশ্যন হিচাপে সেই 2 লাখ টকা পাব যদি আপোনাৰ মৃত্যু হয় তো আপুনি সেই ই শ্ৰম কাৰ্ডখন উলিয়াই থ'ব পাৰে কিবা নহয় কিবা কামত আপোনাৰ ভৱিষ্যতে ইউজ হ'ব তো আপুনি ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে চিধা আপুনি অনলাইনত এপ্লাই কৰিব নিজে এপ্লাই কৰি মোবাইলত আপুনি এই ই শ্ৰম কাৰ্ডখন উলিয়াব পাৰে তো আপুনি উলিয়াই থ'লেও কোনো প্ৰব্লেম নাই তো নুলিয়ালেও কোনো প্ৰব্লেম নাই কিন্তু উলিয়াই থ'লে আপোনাৰ কাৰণে ভাল পাছলৈ তো কোনসকলে এপ্লাই কৰিব পাৰে আনঅৰ্গেনাইজ শ্ৰমিক কনষ্ট্ৰাকশ্যন লেবাৰ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ ষ্ট্ৰীট ভেণ্ডাৰ্ছ ডমেষ্টিক ৱৰ্কাৰ্ছ এগ্ৰিকালচাৰ ৱৰ্কাৰ্ছ এইসকলে তো ই শ্ৰমিক কাৰ্ড এপ্লাই কৰিব পাৰে বা আপুনি যদি আনএমপ্লয়মেণ্ট দেন আপুনি ই শ্ৰমিক কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰে কিন্তু যিসকলে গভৰ্ণমেণ্ট জব কৰে IOC বা অইলত কৰে তেওঁলোকৰ কাৰণে এইটো নহয় PWD তো সেইবোৰৰ কাৰণে ই শ্ৰমিক কাৰ্ডটো নহয় যিসকল আনএমপ্লয়মেণ্ট বা শ্ৰমিক হয় লেবাৰ হয় কাম কৰে তো তেখেতসকলৰ বাবেহে ই শ্ৰমিক কাৰ্ডটো তো সেইটোৱে আছিলে আপডেটটো তো বেনিফিটছটো কি মানে মেইন বেনিফিটছটো সেইটোৱে আপোনাৰ যদি ডিছেবিলিটি হয় আপোনাৰ শাৰীৰিকভাৱে অক্ষম হয় তেতিয়াহ'লে আপোনাৰ ই শ্ৰমিক কাৰ্ডটো আপুনি ই শ্ৰমিক কাৰ্ডটোৰ পৰা আপুনি 1 লাখ টকা পৰ্যন্ত পাব পাৰিব আৰু যদি আপোনাৰ এক্সিডেণ্টেল ডেথ হয় দেন আপোনাৰ পৰিয়ালে তো 2 লাখ টকা পাব তো ইয়াৰ উপৰিও আন বহুতো বেনিফিটছ আছে যেতিয়া মই আৰু বেনিফিটছবোৰ তাৰ গম পাওঁ তেতিয়া আপোনালোকক মই ভিডিঅ' বনাই দিম এতিয়া বৰ্তমান গুগলত এইকেইটাই বেনিফিটছ ওলাই আছে বেলেগ দেখুওৱা নাই তো চাওক কালি 1 ডে এগো কালি অৰ্থাৎ কালি এইটো লঞ্চ হৈছে তো চব 1 ডে এগো 2 ডে এগো লিখা আছে চাওক এদিন আমাৰ এই অসমত কালি আহিছে ই শ্ৰম কাৰ্ডটো নতুনকৈ পৰ্টেলটো আহিছে তো আসাম গভৰ্ণমেণ্টে এইটো আমাৰ অসমত বৰ্তমান আনিছে তো সেইটোৱে আপোনালোকে এপ্লাই কৰি ল'ব তো আপোনালোকক যদি এপ্লাই প্ৰচেছটো লাগে তেতিয়াহ'লে মোক তলত কমেণ্ট কৰি জনাব মই এপ্লাই প্ৰচেছটো দিম বুলি চাইছিলোঁ কিন্তু এপ্লাই প্ৰচেছটো দিবলৈ তো আপোনালোকে যেতিয়া কৰে ন তাত বহুত প্ৰব্লেম দিয়ে OTP নাহে তো কালি নতুনকৈ ৰিলিজ হৈছে তো বহুতে এইটো এপ্লাই কৰিছে সেইটো কাৰণে ছাৰ্ভাৰটো পূৰা শ্ল' চলিছে ইয়াৰ মানে ৱেবছাইটটো পূৰা মানে শ্ল' হৈ গৈছে তো সেইটো কাৰণে এপ্লাই কৰিব পৰা নাই তো আপোনালোকক মই যেতিয়াই পাৰোঁ তেতিয়া এপ্লাই প্ৰচেছটো দি দিম কৰি ল'ব একেবাৰে সহজ বহুতো ভিডিঅ' ওলাইছে তাৰ ওপৰত বৰ্তমানলৈকে তো আপোনালোকে ভিডিঅ'বোৰ চাই যদিও চাব পাৰে তো মই যিমান পাৰোঁ সহজকৈ আপোনালোকক ভিডিঅ' এটা বনাই দিবলৈ চেষ্টা কৰিম তো সেইটোৱে আছিলে ভিডিঅ'টো ধন্যবাদ